নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল। আজি নতুন বছৰ বুলি এফালে যাম, দেখাম আপোনালোকক সকলো। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। আমি চিকাৰীঘাট পালোহি। বহুত মানুহ ইয়াত পিকনিক খোৱা আজি 1 জানুৱাৰী তাতে। এইফালে মানুহ চব কিমান মানুহ। ইমানেই মানুহ মানে আমি খানা খাবলৈ অহা নাই বাৰু, এনেই চাবলৈ আহিছিলোঁ। কিন্তু মানুহ মানে গোটেই ভৰপূৰ আৰু ধূলি চাওক কিমান। আমি নাৱত উঠিছিলোঁ, কিন্তু নাওখন ইমান হলক পলক কৰিলে ভয়তে নামি আহিলোঁ। মানুহ যে ইমান মানে অভাৰ উঠাই দিছে। আমি ফটো মাৰিবলৈ সৰিয়হ বাগান লৈছোঁ। পইচা দেখাই দে। আমি ফটো মাৰিবলৈ গোটেই শুই দিছোঁগৈ। চাব ফটোকেইখন দেখাই দিম কেনেকুৱা লাগিছে। লাইক শ্বেয়াৰ কমেণ্ট কৰিব। চিকাৰীঘাটৰ পৰা আহিলোঁ এতিয়া দললৈ আহিছোঁ। নতুন বছৰ বুলি ইয়াত এপাক সোমাইছোঁ। ইয়াতো পুৰা মানুহ দেখাম বলক আপোনালোকক। আমি চাহ খাবলৈ আহিছোঁ আৰু গোটেইকেইটা বহি আছোঁ। আজি ভিডিঅ'টো ইমানেই আৰু কিন্তু দেখাম। সকলোৱে নতুন বছৰটো ভালে কুশলে যাওক তাই কামনা কৰিলোঁ। আৰু ইয়াৰ পিছৰ যিটো ব্লগ দিম পুৰা ধামাকা হ'ব। তাত বহুত ধুনীয়া প্লেচলৈ যাম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বাই বাই।